গাইস মই মানে এটা বস্তু পাইছো সেই বস্তুটা দিয়ে মানে আপোনালোকে মানে যদি আপোনালোকে ভিডিও দি আছিল কিন্তু ভিডিও আপোনাৰ ভাল হোৱা নাই কিয় ভাল হোৱা নাই তো মেইন কাৰণ হৈছে আপোনালোকৰ ভিডিও এডিটিং কৰা এপ্লিকেশন কেটা বেছিভাগে আমাৰ মানুহকেইটাৰ ভিডিও এডিট কৰে মোবাইল দি তো মোবাইল দি আমি যেতিয়া এডিট কৰো তো যেতিয়া আমি মোবাইল দি এডিট কৰো ভিডিও কেটা তো সেই ভিডিও কেটা কি হৈ যায় কোৱালিটি ভাল নহয় কিয় ভাল নহয় কিউকি আমাৰ যেগিটা গুগল প্লে স্টোৰ আছে গুগল প্লে ষ্টৰত মানে কিছুমান এপ্লিকেশন বিলাক আছে যেবিলাক এপ্লিকেশন সাবস্ক্রিপশন লব লাগে পয়সা দিব লাগে কিন্তু হেনেকা নহয় কিছুমান এনেকা জায়গা আছে যেগিটা জায়গাৰ পৰা আপোনালোকে সেই পেড এপ্লিকেশন কেটা ফ্ৰীতে লব পাৰে আৰু ফুল ভাৰ্জন লব পাৰে যেনেকৈ মই ভিডিও কেটা এডিট কৰি আছো আজি দিনত কেটামান মই ভিডিও মই সেই এপ্লিকেশনৰ পৰা এডিট কৰি আছো আৰু তাৰ প্ৰডাক্টিভিটি মানে বহুত ভালকে হৈছে তো এতিয়া হৈছে কথাটো হৈছে কি আপুনি কেনেকৈ সেই এপ্লিকেশনটো পাব তো প্ৰথমে আপোনালোকে গুগলত যাব লাগিব গুগলত যাই পিনে আপোনালোকে লিখিব লাগিব ফাইল CR লিখিলে এনেকে ইন্টাৰফেস আহিব তাতে প্ৰথমটো আপোনালোকে ক্লিক কৰিব লাগিব হে প্ৰথমটা পেজ ক্লিক কৰাৰ পিছত আপোনালোকে এনেকা কৰি ইন্টাৰফেস আহিব হে ইন্টাৰফেসত আহাৰ পিছত আপোনালোকে চাব কি তাতে সব আছে সব মানে ক'ব কাৰণে গলে আপোনালোকে যদি এন্ড্ৰইড মোবাইল ইউজ কৰি আছে আইফোন ইউজ কৰি আছে ল্যাপটপ ইউজ কৰি আছে পিসি ইউজ কৰি আছে সব এপ্লিকেশন আপোনালোকে তাৰ পৰাই পাব তো মই কিছুমান এপ্লিকেশন ইনশট হোক ফিল্মোৰা হোক যেটো ফুল ভাৰ্জন আছে তাৰ পৰা মই লৈছো আৰু মই এনেকা মই ৰিজাল্ট পাইছো কি মানে ভিডিও কোৱালিটি টু মানে কম্পেয়াৰ টু আমি যেগিটা প্লে ষ্টৰৰ পৰা লওঁ তাৰ চাই বহুত ভালকে ৰিজাল্টটো আমাক দি আছে তো মই আপোনালোকক ইটো কৰিম কি আপোনালোকে যদি ভিডিও ক্ৰিয়েট কৰিছে প্ৰথমে আপোনালোকে সব এপ্লিকেশন কেটা মোবাইলৰ পৰা ডিলিট কৰক প্লে ষ্টৰকো ডিলিট কৰক লাগা হলে তাৰপিছত এপ্লিকেশনত যাই ওয়েব পোৰ্টেলত যাই ফাইল CR লিখি তাৰ পৰা আপোনালোকে এপ্লিকেশন কেটা ইউজ কৰক যাতে আপোনালোকে ভিডিও কোৱালিটিটা ইনহেন্স হয় আৰু এনেকা আৰু ভিডিও বনাই থাকক তো আজিৰ কাৰণে এটোই তো হোপ আপোনালোকক মোৰ এই ইনফৰমেশনটো যেটো মই এক্সপেৰিয়েন্স পাইছো হেতু মই আপোনালোকক শেয়াৰ কৰিছো হোপ আপোনালোক ভাল পাইছে না বেয়া পাইছে মই নাজানো তথাপিও কিবা এটা কমেন্ট দি দিব কি নেক্সট ভিডিও মই কিহৰ ওপৰত বনাম